আসামলি চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোত বুকাৰ প্ৰাইজৰ বিষয়ে উল্লেখ কৰা হ'ল। বুকাৰ প্ৰাইজ প্ৰত্যেক বছৰে ইংৰাজীত লিখা উপন্যাস তথা লেখকগৰাকীক প্ৰদান কৰা হয়। 2023 বৰ্ষৰ বাবে বুকাৰ প্ৰাইজ লাভ কৰিলে আইৰিছ লেখক পল লিঞ্চে। তেখেতৰ উপন্যাস দ্য প্ৰফেট চঙৰ বাবে তেখেতে বঁটা লাভ কৰিছে। 2022 বৰ্ষৰ বাবে বুকাৰ প্ৰাইজ লাভ কৰিছিল শ্ৰীলংকান লেখক চেহান কৰুণাতিলকে। দ্য ছেভেন মুনছ অৱ মালি আলমাইদা নামৰ উপন্যাসখনৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 2021 বৰ্ষৰ বাবে বুকাৰ প্ৰাইজ লাভ কৰিছিল সাউথ আফ্ৰিকান লেখক ডেমন গেলগেটে। দ্য প্ৰমিছ নামৰ উপন্যাসখনৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 2020 বৰ্ষৰ বাবে বুকাৰ প্ৰাইজ লাভ কৰিছিল আমেৰিকান লেখক ডগলাছ ষ্টুৱাৰ্টে। চুগ্গি বেইন নামৰ উপন্যাসখনৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 2019 বৰ্ষৰ বাবে বুকাৰ প্ৰাইজ লাভ কৰিছিল বেৰ্নাৰ্ডিন এভাৰিষ্টে। গাৰ্ল ৱমেন আৰ্ডাৰ নামৰ উপন্যাসখনৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 2018 বৰ্ষৰ বাবে বুকাৰ প্ৰাইজ লাভ কৰিছিল আইৰিছ লেখক আন্না বাৰ্ণছে। মিল্কমেন নামৰ উপন্যাসখনৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 2017 বৰ্ষৰ বাবে বুকাৰ প্ৰাইজ লাভ কৰিছিল আমেৰিকান লেখক জৰ্জ চন্দাছে। লিংকন ইন দ্য বাৰ্ডো নামৰ উপন্যাসখনৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 2016 বৰ্ষৰ বাবে বুকাৰ প্ৰাইজ লাভ কৰিছিল আমেৰিকান লেখক পল বেইটিয়ে। দ্য চেল আউট নামৰ উপন্যাসখনৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 2015 বৰ্ষৰ বাবে বুকাৰ প্ৰাইজ লাভ কৰিছিল জামাইকান লেখক মাৰ্লন জেমছে। এ ব্ৰিফ হিষ্ট্ৰী অৱ 7 কিলিংছ নামৰ উপন্যাসখনৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 2014 বৰ্ষৰ বাবে বুকাৰ প্ৰাইজ লাভ কৰিছিল অষ্ট্ৰেলিয়ান লেখক ৰিচাৰ্ড ফ্লানাগানে। দ্য নেৰো ৰোড টু দ্য ডিপ নৰ্থ নামৰ উপন্যাসখনৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 2013 বৰ্ষৰ বাবে বুকাৰ প্ৰাইজ লাভ কৰিছিল নিউজিলেণ্ডৰ লেখক এলিনৰ কেটনে। দ্য লুমিনাৰিজ নামৰ উপন্যাসখনৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 2012 বৰ্ষৰ বাবে বুকাৰ প্ৰাইজ লাভ কৰিছিল ব্ৰিটিছ লেখক হিলেৰী মেণ্টেলে। ব্ৰিং আপ দ্য বডিজ নামৰ উপন্যাসখনৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 2011 বৰ্ষৰ বাবে বুকাৰ প্ৰাইজ লাভ কৰিছিল ইংলেণ্ডৰ লেখক জুলিয়ান বাৰ্ণছে। দ্য চেন্স অৱ এন এণ্ডিং নামৰ উপন্যাসখনৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 2010 বৰ্ষৰ বাবে বুকাৰ প্ৰাইজ লাভ কৰিছিল ব্ৰিটেইনৰ লেখক হাৱাৰ্ড জেকবছনে। দ্য ফিংগলাৰ কুৱেশ্যন নামৰ উপন্যাসখনৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 2009 বৰ্ষৰ বাবে বুকাৰ প্ৰাইজ লাভ কৰিলে ব্ৰিটেইনৰ লেখক হিলাৰী মেণ্টেলে। wolf হল নামৰ উপন্যাসখনৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 2008 বৰ্ষৰ বাবে বুকাৰ প্ৰাইজ লাভ কৰিছিল ভাৰতীয় লেখক অৰবিন্দ আদিগাই। দ্য হোৱাইট টাইগাৰ নামৰ উপন্যাসখনৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 2007 বৰ্ষৰ বাবে বুকাৰ প্ৰাইজ লাভ কৰিছিল আইৰিছ লেখক এন ৰাইটে। দ্য গেডাৰিং নামৰ উপন্যাসখনৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 2006 বৰ্ষৰ বাবে বুকাৰ প্ৰাইজ লাভ কৰিছিল ভাৰতীয় লেখক কিৰণ দেশায়ে। দ্য ইনহেৰিটেন্স অৱ লছ নামৰ উপন্যাসখনৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 2005 বৰ্ষৰ বাবে বুকাৰ প্ৰাইজ লাভ কৰিছিল আইৰিছ লেখক জন বেনভিলে। দ্য চি নামৰ উপন্যাসখনৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 2004 বৰ্ষৰ বাবে বুকাৰ প্ৰাইজ লাভ কৰিছিল ইউকেৰ এলেন হলিংহাৰ্ষ্টে। দ্য লাইন অৱ বিউটি নামৰ উপন্যাসখনৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 2003 বৰ্ষৰ বাবে বুকাৰ প্ৰাইজ লাভ কৰিছিল অষ্ট্ৰেলিয়ান লেখক DBC পিয়েৰে। ভাৰ্নন গড লিটল নামৰ উপন্যাসখনৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 2002 বৰ্ষৰ বাবে বুকাৰ প্ৰাইজ লাভ কৰিছিল কেনেডিয়ান লেখক ইয়ান মাৰ্টেলে। লাইফ অৱ পাই নামৰ উপন্যাসখনৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 2001 বৰ্ষৰ বাবে বুকাৰ প্ৰাইজ লাভ কৰিছিল অষ্ট্ৰেলিয়ান লেখক পিটাৰ কেৰিয়ে। ট্ৰু হিষ্ট্ৰী অৱ দ্য কেলি গেং নামৰ উপন্যাসখনৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 2000 বৰ্ষৰ বাবে বুকাৰ প্ৰাইজ লাভ কৰিছিল কেনেডিয়ান লেখক মাৰ্গাৰেট এটউডে। দ্য ব্লাইণ্ড এছাচিন নামৰ উপন্যাসখনৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 1999 বৰ্ষৰ বাবে বুকাৰ প্ৰাইজ লাভ কৰিছিল সাউথ আফ্ৰিকান অষ্ট্ৰেলিয়ান লেখক JM কোৱেটজিয়ে। ডিছগ্ৰেছ নামৰ উপন্যাসখনৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 1998 বৰ্ষৰ বাবে বুকাৰ প্ৰাইজ লাভ কৰিছিল ইংলেণ্ডৰ লেখক ইয়েন মেকুৱেনে। আমষ্টাৰডাম নামৰ উপন্যাসখনৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 1997 বৰ্ষৰ বাবে বুকাৰ প্ৰাইজ লাভ কৰিছিল ভাৰতীয় লেখিকা অৰুন্ধতী ৰয়ে। দ্য গড অৱ স্মল থিংছ নামৰ উপন্যাসখনৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 1996 বৰ্ষৰ বাবে বুকাৰ প্ৰাইজ লাভ কৰিছিল ইংলেণ্ডৰ লেখক গ্ৰেহাম ছুইফ্টে। লাষ্ট অৰ্ডাৰ্ছ নামৰ উপন্যাসখনৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 1995 চনৰ বাবে বুকাৰ প্ৰাইজ লাভ কৰিছিল ইংলেণ্ডৰ লেখক পেট বাৰ্কাৰে। দ্য ঘষ্ট ৰোড নামৰ উপন্যাসখনৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 1994 বৰ্ষৰ বাবে বুকাৰ প্ৰাইজ লাভ কৰিছিল স্কটলেণ্ডৰ লেখক জেমছ কেলমেনে। হাউ লেট ইট ৱাজ হাউ লেট নামৰ উপন্যাসখনৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 1993 বৰ্ষৰ বাবে বুকাৰ প্ৰাইজ লাভ কৰিছিল আইৰিছ লেখক ৰড্ডি ডয়েলে। পেড্ৰিক ক্লাৰ্ক হা 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 নামৰ উপন্যাসখনৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 1992 বৰ্ষৰ বাবে বুকাৰ প্ৰাইজ লাভ কৰিছিল শ্ৰীলংকান কেনেডিয়ান লেখক মাইকেল অণ্ডাটজে। দ্য ইংলিছ পেচেণ্ট নামৰ উপন্যাসখনৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 1991 বৰ্ষৰ বাবে বুকাৰ প্ৰাইজ লাভ কৰিছিল নাইজেৰিয়ান লেখক বেন অক্ৰিয়ে। দ্য ফামিষ্ট ৰোড নামৰ উপন্যাসখনৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 1990 বৰ্ষৰ বাবে বুকাৰ প্ৰাইজ লাভ কৰিছিল ইউকে লেখক AS বিয়াটে। পজেশ্যন নামৰ উপন্যাসখনৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 1989 বৰ্ষৰ বাবে বুকাৰ প্ৰাইজ লাভ কৰিছিল জাপানীজ লেখক কাজু ইচিগুৰে। দ্য ৰিমেইনছ অৱ দ্য ডে নামৰ উপন্যাসখনৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 1988 বৰ্ষৰ বাবে বুকাৰ প্ৰাইজ লাভ কৰিছিল অষ্ট্ৰেলিয়ান লেখক পিটাৰ কেৰিয়ে।
অস্কাৰ এণ্ড লুচিণ্ডা নামৰ উপন্যাসখনৰ বাবে তেখেতে বঁটা লাভ কৰিছিল 1987 বৰ্ষৰ বাবে বুকাৰ প্ৰাইজ লাভ কৰিছিল ব্ৰিটিছ লেখক পেনেলপি লাইভলিয়ে মুন টাইগাৰ নামৰ উপন্যাসখনৰ বাবে তেখেতে বঁটা লাভ কৰিছিল 1986 বৰ্ষৰ বাবে বুকাৰ প্ৰাইজ লাভ কৰিছিল ইংলেণ্ডৰ লেখক কিংছলি এমিছে দ্য অল্ড ডেভিলছ নামৰ উপন্যাসখনৰ বাবে তেখেতে বঁটা লাভ কৰিছিল 1985 বৰ্ষৰ বাবে বুকাৰ প্ৰাইজ লাভ কৰিছিল নিউজিলেণ্ডৰ লেখক কেৰী হিউমে দ্য বৰ্ন পিপল নামৰ উপন্যাসখনৰ বাবে তেখেতে বঁটা লাভ কৰিছিল 1984 বৰ্ষৰ বাবে বুকাৰ প্ৰাইজ লাভ কৰিছিল ইংলেণ্ডৰ লেখক অনিতা ব্ৰুকনাৰে হোটেল ডু লেক নামৰ উপন্যাসখনৰ বাবে তেখেতে বঁটা লাভ কৰিছিল 1983 বৰ্ষৰ বাবে বুকাৰ প্ৰাইজ লাভ কৰিছিল সাউথ আফ্ৰিকান অষ্ট্ৰেলিয়ান লেখক জেম কয়জিয়ে লাইফ এণ্ড টাইমছ অফ মাইকেল কে নামৰ উপন্যাসখনৰ বাবে তেখেতে বঁটা লাভ কৰিছিল 1982 বৰ্ষৰ বাবে বুকাৰ প্ৰাইজ লাভ কৰিছিল অষ্ট্ৰেলিয়ান লেখক থমাছ কেনেলিয়ে চিণ্ডেলাৰ্ছ আৰ্ক নামৰ উপন্যাসখনৰ বাবে তেখেতে বঁটা লাভ কৰিছিল 1981 বৰ্ষৰ বাবে বুকাৰ প্ৰাইজ লাভ কৰিছিল ভাৰতত জন্মগ্ৰহণ কৰা ব্ৰিটিছ আমেৰিকান লেখক সলমান ৰুছিদে মিডনাইট চিলড্ৰেন নামৰ উপন্যাসখনৰ বাবে তেখেতে বঁটা লাভ কৰিছিল 1980 বৰ্ষৰ বাবে বুকাৰ প্ৰাইজ লাভ কৰিছিল ইংলেণ্ডৰ লেখক উইলিয়াম গল্ডিঙে ৰাইটছ অফ পাছেজ নামৰ উপন্যাসখনৰ বাবে তেখেতে বঁটা লাভ কৰিছিল 1979 বৰ্ষৰ বাবে বুকাৰ প্ৰাইজ লাভ কৰিছিল ইংলেণ্ডৰ লেখক পেনেলপি ফিটজেৰল্ডে অপশ্যন নামৰ উপন্যাসখনৰ বাবে তেখেতে বঁটা লাভ কৰিছিল 1978 বৰ্ষৰ বাবে বুকাৰ প্ৰাইজ লাভ কৰিছিল আইৰিছ ব্ৰিটিছ লেখক আইৰিছ মুৰডকে দ্য চি নামৰ উপন্যাসখনৰ বাবে তেখেতে বঁটা লাভ কৰিছিল 1977 চনৰ বাবে বুকাৰ প্ৰাইজ লাভ কৰিছিল ইংলেণ্ডৰ লেখক পল স্কটে ষ্টিং অন নামৰ উপন্যাসখনৰ বাবে তেখেতে বঁটা লাভ কৰিছিল 1974 চনৰ বাবে বুকাৰ প্ৰাইজ লাভ কৰিছিল ইংলেণ্ডৰ লেখক ডেভিড ষ্টৰিয়ে চেভিল নামৰ উপন্যাসখনৰ বাবে তেখেতে বঁটা লাভ কৰিছিল 1975 চনৰ বাবে বুকাৰ প্ৰাইজ লাভ কৰিছিল ব্ৰিটিছ আমেৰিকান লেখক ৰুথ প্ৰৱাৰে হিট এণ্ড ডাষ্ট নামৰ উপন্যাসখনৰ বাবে তেখেতে বঁটা লাভ কৰিছিল 1976 চনৰ বাবে বুকাৰ প্ৰাইজ লাভ কৰিছিল সাউথ আফ্ৰিকান লেখক নাডাইন গৰ্ডিমাৰে দ্য কনজাৰ্ভেশ্যনিষ্ট নামৰ উপন্যাসখনৰ বাবে তেখেতে বঁটা লাভ কৰিছিল 1973 বৰ্ষৰ বাবে বুকাৰ প্ৰাইজ লাভ কৰিছিল ব্ৰিটিছ লেখক জে.জি. ফেৰলে দ্য চিজ অফ কৃষ্ণপুৰ নামৰ উপন্যাসখনৰ বাবে তেখেতে বঁটা লাভ কৰিছিল 1972 বৰ্ষৰ বাবে বুকাৰ প্ৰাইজ লাভ কৰিছিল জন পিটাৰ বাৰ্জাৰে জি নামৰ উপন্যাসখনৰ বাবে তেখেতে বঁটা লাভ কৰিছিল 1971 চনৰ বাবে বুকাৰ প্ৰাইজ লাভ কৰিছিল ব্ৰিটিছ লেখক ভি.এছ. নাইপলে ইন এ ফ্ৰী ষ্টেট নামৰ উপন্যাসখনৰ বাবে তেখেতে বঁটা লাভ কৰিছিল 1970 বৰ্ষৰ বাবে বুকাৰ প্ৰাইজ লাভ কৰিছিল ব্ৰিটিছ লেখক বাৰ্নিছ ৰুবেনে দ্য ইলেক্টেড মেম্বাৰ নামৰ উপন্যাসখনৰ বাবে তেখেতে বঁটা লাভ কৰিছিল 1969 বৰ্ষৰ বাবে বুকাৰ প্ৰাইজ লাভ কৰিছিল ইংলেণ্ডৰ লেখক পি.এইচ. নিউবিয়ে ছামথিং টু আনচাৰ ফৰ নামৰ উপন্যাসখনৰ বাবে তেখেতে বঁটা লাভ কৰিছিল 1969 চনতে প্ৰথম বুকাৰ প্ৰাইজ প্ৰদান কৰা হৈছিলে আৰু প্ৰথম বুকাৰ প্ৰাইজ লাভ কৰা লেখকগৰাকী হ'ল পি.এইচ. নিউবি ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ অনুৰোধ জনালোঁ ধন্যবাদ